আপুনি জানেনে ৰাছিয়াত এটা সময়ত দাঢ়ি ৰাখিলে টেক্স দিব লাগিছিল? নমস্কাৰ বন্ধুসকল, মই শ্যামল আৰু ৰাছিয়াৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক 10টা আমেজিং ফেক্টছ কম যিটো হয়তো আপোনালোকে জনা নাছিল। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাছিয়া বিশ্বৰ প্ৰথম দেশ যিয়ে স্পেচলৈ প্ৰথম কৃত্ৰিম স্যাটেলাইট পঠাইছিল। ইয়াৰ নাম স্পুটনিক আছিল। ইয়াৰ বাদে ৰাছিয়াৰ ইউৰি গাগ্ৰিন পৃথিৱীৰ প্ৰথম ব্যক্তি যিয়ে স্পেচলৈ গৈছিল। তেওঁ 12 এপ্ৰিল 1961 চনত ৰকেটেৰে স্পেচলৈ গৈ পৃথিৱীৰ এটা চক্কৰ লগাইছিল। তেওঁৰ এই যাত্ৰাত সময় লাগিছিল 108 মিনিট। সকলো দেশতে কিছুমান অন্ধবিশ্বাস থাকে। ৰাছিয়াৰ প্লছাড ৰেভলটছি মেট্ৰ' ষ্টেচনত এটা উজ্জ্বল নাকৰ ব্ৰঞ্জৰ কুকুৰৰ মূৰ্তি আছে। এই কুকুৰটোৰ নাকটো উজ্জ্বল কৰাৰ কাৰণ হৈছে ইয়াক হাতেৰে স্পৰ্শ কৰিলে সৌভাগ্য বুলি ভবা হয়। ইয়াৰ উপৰি ৰাছিয়াত ঘৰৰ দৰ্জাৰ সন্মুখত হেণ্ডশ্বেক কৰিলে অশুভ বুলি মনা হয়। এনেকুৱা কৰিলে মানুহৰ মাজত কাজিয়া হ'ব বুলি মান্যতা আছে। হাৰ্মেটিছ মিউজিয়াম পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ এই মিউজিয়ামটো 1764 চনত ৰাছিয়াৰ ৰাণী কেথৰিন দ্য গ্ৰেটে স্থাপন কৰিছিল। এই মিউজিয়ামটো ইমান ডাঙৰ যে আপুনি ইয়াত থকা প্ৰতিটো সামগ্ৰী যদি 1 মিনিটকৈ চাই আৰু প্ৰতিদিনে 8 ঘণ্টা সময় ইয়াত কটায়, তথাপি সকলো সামগ্ৰী চাই শেষ কৰিবলৈ আপোনাক 15 বছৰ লাগিব। আমোদজনক কথা হ'ল এই মিউজিয়ামটোত 70-টা মেকুৰী আছে যিয়ে মিউজিয়ামটো এন্দুৰৰ পৰা সংৰক্ষণ কৰি ৰাখে। দৰাচলতে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল ৰাছিয়াৰ সাম্ৰাজ্ঞী এলিজাবেথে। প্ৰথমে এই মিউজিয়ামটো এটা ৰাজপ্ৰাসাদ আছিল আৰু ৰাজপ্ৰাসাদটো এন্দুৰৰ পৰা বচাবলৈ মেকুৰী ৰখা হৈছিল। সময়ৰ সলনি হ'ল যদিও এতিয়াও ইয়াত মেকুৰী ৰখা ট্ৰেডিশ্যনটো চলি আছে। বিশ্বৰ সৰ্বাধিক কথিত 10টা ভাষাৰ ভিতৰত ৰাছিয়ান ভাষাটোও অন্যতম। এই ভাষাটো লিখাৰ কাৰণে তেওঁলোকে লেটিন এলফাবেটৰ সলনি চিৰিলিক এলফাবেট ব্যৱহাৰ কৰে। ৰাছিয়াৰ গোটেই ভূখণ্ডৰ 49.4% ফৰেষ্টেৰে আৱৰা। ব্ৰাজিলৰ আমাজন ৰেইন ফৰেষ্টৰ পিছতে ইয়াৰ ফৰেষ্টে সকলোতকৈ বেছি কাৰ্বন ডাই অক্সাইড শোষণ কৰে। কিছুমান গণনা মতে প্ৰায় 15% পৃথিৱীৰ কাৰ্বন ডাই অক্সাইড ৰাছিয়াৰ জংঘলে শোষণ কৰে। লগতে ইউৰোপ তথা গোটেই পৃথিৱীলৈ বৃহৎ পৰিমাণৰ অক্সিজেন যোগান ধৰে। সেয়ে ইয়াক লাংছ অৱ ইউৰোপ বুলিও কোৱা হয়। পৃথিৱীৰ গভীৰতম হ্ৰদ বৈকাল ৰাছিয়াতে অৱস্থিত। ইয়াত পৃথিৱীৰ 20% চাফা পানী পোৱা যায়। এক গণনা মতে পৃথিৱীৰ আটাইতকৈ পুৰণি এই হ্ৰদটো 20ৰ পৰা 25 মিলিয়ন বছৰ পুৰণি। ট্ৰান্স চাইবেৰিয়ান ৰেল ৰোড বিশ্বৰ আটাইতকৈ দীঘল এই ৰেলপথটোৰে ট্ৰেইনত উঠি আপুনি সম্পূৰ্ণ ৰেলপথটো যাত্ৰা কৰিবলৈ 6 দিন সময় লাগিব। 9289 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল ৰোডটো ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা আৰম্ভ কৰি ভ্লাদিভষ্টক চহৰত শেষ হয়। ৰাছিয়াত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। ইয়াৰ কাৰণ হৈছে দ্বিতীয় বিশ্বযুদ্ধত বহুতো পুৰুষৰ মৃত্যু হৈছিল। ইয়াৰ বাদে ইয়াত পুৰুষে মাত্ৰাধিক এলকহল খাইও মৃত্যুমুখত পৰা দেখা যায়, যাৰ কাৰণে এনেকুৱা সমস্যাৰ দেশখনত সৃষ্টি হৈছে। 1908 চনৰ লণ্ডন অলিম্পিকত ৰাছিয়াৰ নেশ্যনেল টীমটোৱে 12 দিন পলমকৈ গৈছিল। দৰাচলতে 1500 শতিকাতে বেছিভাগ ৰোমান কেথলিক দেশে জুলিয়ান কেলেণ্ডাৰ বাদ দি গ্ৰেগৰিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰিবলৈ লৈছিল। কিন্তু ৰাছিয়াৰ দৰে অৰ্থডক্স দেশবোৰে জুলিয়ান কেলেণ্ডাৰেই ব্যৱহাৰ কৰি আছিল, যাৰ কাৰণে এনেকুৱা ধৰণৰ তাৰিখৰ ভুল বুজাবুজি হৈছিল। এতিয়া আহো দাঢ়ি ৰাখিলে কিয় টেক্স ৰাছিয়াত দিব লগা হৈছিল। এই ঘটনাটো 1698 যেতিয়া ৰাছিয়াৰ শাসক পিটাৰ ওৱানে ইউৰোপ ভ্ৰমণ কৰি তাত পুৰুষক ক্লিন শেভ দেখিলে, তেতিয়া তেওঁ ৰাছিয়াতো আহি সকলো পুৰুষে দাঢ়ি কাটিব লাগিব বুলি নিয়ম ঘোষণা কৰিলে। কিন্তু ৰাছিয়াৰ সমাজে এই নিয়মটোৰ বিৰোধ কৰাত তেওঁ নিয়মৰ কিছু সাল সলনি কৰি দিয়ে। যিয়ে দাঢ়ি ৰাখিব বিচাৰে তেওঁলোকে টেক্স দিব লাগিব বুলি নিয়ম বনালে। সেই সময়ত দাঢ়ি ৰাখি টেক্স দিয়া মানুহসকলক এনেকুৱা ধৰণৰ টোকন দিয়া হৈছিল। বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।